আজিৰ ভিডিঅ'ত মই লৈছো ক্লাছ 10 মেথছৰ অনুশীলনী 1.1 যেহেতু নতুন কিতাপখনত কিছু চেঞ্জ কৰা হৈছে তাৰে ফাৰ্স্ট কোৱেশ্চন আছে 1.1 ৰ 1 নম্বৰ কোৱেশ্চন আছে যে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা 1 নম্বৰ কোৱেশ্চন জাস্ট মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগে ফাৰ্স্ট কোৱেশ্চন আছে 140 এতিয়া মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিবলৈ হলে আমি পোন প্ৰথমতে কৰিব লাগিব 140 উৎপাদক বিশ্লেষণ ঠিক আছে 2 ৰে হৰণ যাব 2 7 গুণ 14 এফালে 0 নামি আহি যাব পুনৰ 2 ৰে কৰা যাব 2 3 গুণ 6 আহিব একটা ইকুৱেল 10 2 5 গুণ 10 5 7 গুণ 35 ইমানে উৎপাদক বিশ্লেষণ আৰু কৰিবলগীয়া নাই এটা 2 * 2 * 5 * 7 লিখিব পাৰি নাইবা যেহেতু 2 দুটা আছে 2 স্কয়াৰ * 5 * 7 এনেদৰে উৎপাদক বিশ্লেষণ কৰি পূৰণফল হিচাপে লিখি দিলে হ'ল সেকেন্ড কোৱেশ্চন কি দি আছে 156 সেকেন্ড কোৱেশ্চন আছে 156 এটা ইয়াক উৎপাদক বিশ্লেষণ কৰিলে কি হ'ব উৎপাদক কৰিছে 156 2 ৰে যাব 2 7 গুণ 14 2 8 গুণ 16 2 3 গুণ 6 2 9 গুণ 18 3 13 39 ইমানে আছিল আৰু কৰিবলগীয়া নাই গতিকে 156 ক আমি কি পাইছো 2 দুটা পাইছো 2 স্কয়াৰ * 3 * 13 জাস্ট এই কথাটো লিখিলে হ'ল তোমালোকে নিশ্চয় পাৰিবা পাছৰ আৰু তিনিটা কোৱেশ্চন আছে এটা নিজে তোমালোকে কৰি চাবা একে ধৰণৰ কাম জাস্ট মৌলিক উৎপাদক বিশ্লেষণ কৰিলা আৰু পাছফালে পূৰণ হিচাপে লিখি দিলে ইমানে আনসাৰ The next question number 2 question number 2 দিছে তলৰ অখণ্ড সংখ্যা কেইজোৰৰ লসাগু আৰু গসাগু উলিওৱা সত্যাপন কৰা যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল এটা ফাৰ্স্ট কোৱেশ্চনত দিয়া আছে 26 আৰু 91 হল এটা 26 আৰু 91 ৰ লসাগু গসাগু বেলেগে উলিয়াই ল'ব লাগিব আমি দুটা ধৰণে কৰিব পাৰো আমি 26 ক বেলেগে আৰু 91 ক বেলেগে উৎপাদক বিশ্লেষণ কৰি ল'ব পাৰো বা আমি একেলগতে কৰিব পাৰো এটা 26 ক কি হে যাব 2 ৰে যাব কেবাৰ যাব 2 3 26 হয় ইয়াত যাব কি হে 7 এ যাব 7 গুণ 7 3 গুণ 21 হৈ গল তো এটো ধৰণে এনেকে বেলেগে বেলেগেও কৰিব পাৰি নাইবা 26 আৰু 91 ক একেলগেও কৰিব পাৰি তো কি হে যাব 13 ৰে যাব ইয়াত দুবাৰ যাব ইয়াতে 7 বাৰ যাব এতিয়া এটা কেৱল 13 টো মিলি আছে মানে অৰ্থাৎ জাস্ট 13 ৰে হৰণ গৈছে বাকি কিটাত আৰু কিবা হে যাব নি না যায় গতিকে আমাৰ ইয়াতে গখাও আহিব গখাও সমান মানে 26 আৰু 91 গখাও কিমান আহিব এটা যদি আমি ব্ৰেকেট এটা লগাই দিও তেতিয়া নিশ্চয় বুজি পোৱা যাব যে কাৰ গখাও হয় 26 and 91 আনসাৰ কিমান পালো আমি 13 আৰু লসাগু বুলি কোৱা লগে লগে আমি কি কৰিব লাগিব এই 13 টো আহিবই তদুপৰি তাৰ মানে আমি এনেকৈ কৰিব এটো ধৰণে যেতিয়া কৰা যাব তেতিয়া গোটেই কিটা পূৰণ কৰি দিব 13 * 2 * 7 কৰিলে যি উত্তৰ হ'ব এটো হ'ব তাৰ লসাগু এফালে গল 13 এফালে 2 7 14 আহিলে দুইটা যদি পূৰণ 13 * 14 কৰিলে কি হ'ব 182 গতিকে লসাগু পালো আমি 182 এতিয়া আমি চেক কৰিবলৈ কি সত্যাপন কৰিবলৈ কৈ আছিল যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল কোন প্ৰথমতে কি কৰিম লসাগু আৰু গসাগু পূৰণ কৰিম লসাগু পূৰণ গসাগু আমি এইকেইটা পূৰণ কৰোচোন কি পাম 13 আছে সৰি লসাগু আছিল কিমান 182 আৰু লসাগু গসাগু আছিল এফালে 13 ঠিক আছে আমি মানকেইটা বহাই দিলো এটা দুইটা পূৰণ কৰিলে কি পোৱা যাব এটা পূৰণ কৰিলে পোৱা যাব 2366 ঠিক আছে ঠিক একে ধৰণে আমি যদি সংখ্যা দুটাৰ পূৰণফল কৰো সংখ্যা দুটাৰ গুণফল সংখ্যাকেইটা কি আছিল 26 আৰু 91 আৰু এইকেইটা যদি আমি ডাইৰেক্ট পূৰণ কৰি দিও তেতিয়া হলে আনসাৰ 2366 এ পোৱা যাব তোমালোকে পূৰণ কৰি চাবাচোন এইকেইটা পূৰণ কৰিলে কি ওলাব 2366 এ ওলাব এটা দেখা গৈছে যে লসাগু আৰু গসাগু পূৰণ কৰি যেটো উত্তৰ পাইছো সংখ্যা দুটা পূৰণ কৰি একেটাই পাইছো তো তেতিয়া হলে আমি তলত লিখিব পাৰো যে এতেকে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল তো এই কামটো কৰিলে হৈ গল ইমানখিনি আমাৰ সলিউশন
ঠিক আছে এতিয়া এই যে লসাগু আৰু গসাগুৰ পূৰণফলটো সংখ্যা দুটাৰ গুণফল এই কনচেপ্টত জাষ্ট দুটা সংখ্যাৰ লসাগু গসাগুৰ ক্ষেত্ৰতহে প্ৰযোজ্য তিনিটাৰ ক্ষেত্ৰত আকৌ এইটো প্ৰযোজ্য নহয় গতিকে তোমালোকে কেৱল এনেকৈ দুটা লগাই কিটাতে কৰিব লাগিব সেকেন্ড কোৱেশ্যনত কি দিয়া আছে 510 and 92 এটো কৰি দিম নে নিজে পাৰিবা মই 2 নম্বৰটো কৰিছো 3 নম্বৰটো এৰি দিম 510 আৰু 92 মই কৰি দিছো দুই নম্বৰ সেকেন্ড কোৱেশ্যন কি আছিল 510 and 510 আৰু 92 এটা 510 আৰু 92 আমি একেলগতে হৰণ কৰো 510 লিখি লৈছো আৰু এফালে লিখি লৈছো 92 ঠিক আছে দুইটা সংখ্যাকে কিহে হৰণ যাম আমি কোন প্ৰথমতে হেতু চাবলে যে দুইটাকে হৰণ যাব দিব 2 ৰে যাব দুইটাকে ইয়াত যদি আমি কৰিবলৈ যাওঁ কিমান 2 2 গুণ 4 2 5 গুণ 2 2 5 গুণ 10 নেক্সট 92 কিমান যাব 2 4 গুণ 8 2 6 গুণ 12 ঠিক আছে এতিয়া এটুক 2 ৰে যাব এটুক 2 ৰে না যায় 3 ৰে যাব নেকি চাও 2 এ পাছে 7 7 এ পাছে 12 এটুক কিহে যাব তেতিয়া হলে 3 ৰে হৰণ যাব 4 6 10 এটু আকৌ 3 ৰে হৰণ না যাব তোফলে 255 আৰু 46 এইটা আমি এনেদৰে বেলেগে কৰি চালো ইয়াতে কোনো ধৰণৰ কমন মানে ফ্যাক্টৰ নোলায় কমন মানে সাধাৰণ উৎপাদক কোনো নোলায় গতিকে এই উৎপাদক বিশ্লেষণ আমি ইয়াতে সমাপ্ত কৰিব লাগিব ঠিক আছে আমি তেতিয়া লিখিব পাৰো গসাউ সমান কি পালো আমি জাস্ট 2 পাইছো লসাগু সমান 2 into 255 into 46 এই গুটেই তিনিটা যদি পূৰণ কৰো তেতিয়া হলে আনসাৰ কি ওলাব 2 into 255 into 46 23460 23460 পোৱা গৈছে এতিয়া আমি চাব লাগিব লসাগু পূৰণ গসাউ ঠিক আছে লসাগু পূৰণ গসাউ সমান আমাৰ লসাগু আছিল 23460 আৰু গসাউ আছিল 2 আমি যদি দুইটা পূৰণ কৰো 2 শূন্য শূন্য হ'ব 2 6 গুণ 12 2 আহি যাব 2 4 গুণ 8 থাকে 9 2 3 গুণ 6 2 গুণ 4 আৰু এতিয়া আমি চাবলৈ সংখ্যা দুটাৰ গুণফল সংখ্যা দুটাৰ গুণফল সংখ্যা কিটা কি আছিল 510 আৰু 92 510 আৰু 92 এইটা পূৰণ কৰিলে আনসাৰ একেটা পোৱা গৈছে 46920 তো তেতিয়া হলে দেখা গল যে লসাগু গসাউ পূৰণ কৰিলে সংখ্যা দুটাৰ গুণফলৰ সৈতে একে সমানে উত্তৰ লৈছে গতিকে আমি একে ধৰণৰ বাক্য লিখি দিব লাগিব যে এটাকে লসাগু পূৰণ গসাউ সমান সংখ্যা দুটাৰ গুণফল আগৰ ধৰণে একেটা কথাকে লিখি দিব অৰ্থাৎ আমি সত্যাপন কৰিব পাৰিছো এয়াই হৈছে ইহঁতৰ সত্যাপন